সো হেই গাইজ নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক কেনে আছে আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোক সকলোৰে ভাল গাইজ এতিয়া ৰাতিপুৱা হৈছে ৰাতিপুৱা কেইটা বাজি আছে এতিয়া 6:30 7:30 হৈছে কিজানি তো মই এতিয়া ৰাতিপুৱা উঠিয়ে তাৰপিছত এতিয়া মুখ চুখ ধুবলৈ ওলাইছোঁ আৰু এতিয়া দেখা পাইছেনে আপোনালোকে এয়া মোৰ সেন্দুৰ একদম চিদিলি ভিদিলি হৈ আছে ৰাতি যিহেতু টোপনি দিছিলোঁ সেইকাৰণে টোপনিত যেতিয়া খোজাইছিলোঁ অলপমান মূৰ খোজাওঁতে একেবাৰে চিদিলি ভিদিলি হৈ গৈছে এতিয়া মই মুখ ধুবলৈ গৈ আছোঁ আৰু এয়া হৈছে মই আমাৰ নতুন ঘৰ এয়া পিছফালতো দেখা পাইছোঁ নতুন ঘৰৰ ওচৰত থিয় হৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো কিপ ৱাচিং গাইজ একদম শেষলৈকে চাব So finally guys, এয়া হৈছে মোৰ ক্ৰীম So finally guys, ৰাতিপুৱা উঠি মই মুখ চুখ ধোৱা হ'ল ক্ৰীম সানা হ'ল আৰু তাৰপিছত এতিয়া মই গৈ আছোঁ পাকঘৰৰ পিনে আৰু এয়া আপোনালোকে দেখা পাইছেনে এয়া হৈছে আমাৰ দেউতা আৰু দেউতাই বাছি আছে সৰু মাছ এয়া হৈছে নদীৰ সৰু মাছ ৰাতিপুৱা গৈ পেলাই নদীৰ সৰু মাছ আনিলে এয়া আপোনালোকে দেখা পাইছে খাই বহুত টেষ্টি লাগে এই মাছবোৰ ইমান ভাল লাগে ন খাই পেলাই আপোনালোকে যদি খোৱা নাই খাবচোন এয়া দেউতাই মাছ বাছি আছে আৰু এইফালে হৈয়ে আছে পাকঘৰৰ পিনে হৈ আছে ভাত গৰম ভাত ৰান্ধি আছে মায়ে ভাত বনাই আছে মায়ে আজি মায়ে বনাই আছে এনেকুৱা নহয় যে কেৱল মায়ে ৰান্ধে ময়ো ৰান্ধো আৰু এয়া এইফালে সৌটো হৈছে মোৰ ছাতিখন ৰ'দত শুকা দি থৈছোঁ যোৱাকালি যিহেতু বৰষুণ আহিছিলে তামাম বৰষুণ আহিছিলে ছাতিখন একেবাৰে জিকি গৈছিলে আৰু সৌটো হৈছে সূৰ্যটো আজি তামাম ৰ'দ দিছে আজি বঢ়িয়া ৰ'দ দিছে ৰ'দ দিয়াৰ কাৰণে আজি বহুত ভাল লাগিছে আৰু এয়া হৈছে দেউতাই অনা মাছকেইটা মায়ে কেৰাহীত ভাজি আছে মাছকেইটা ভাজা হৈ আছে এয়া আপোনালোকে দেখা পাইছেনে একদম ৰংচোৱা হৈছে একদম ভাজা হৈ আছে তেলনিত বহুত টেষ্টি লাগে গাইজ এই মাছটো খাই পেলে বগা ধৰণৰ মাছটো হয় আৰু সৰু হয় আৰু এয়া হৈছে কেৰাহীত মাছ ভজা হৈয়ে আহিছে প্ৰায় আৰু সৌটো দেখা পাইছেনে সৌটো হৈছে দেউতাৰ চাইকেল আৰু সৌটো হৈছে দাদাৰ স্কুটি চাইকেল আৰু স্কুটিখন একেলগে থিয় হৈ আছে আমাৰ পাকঘৰৰ সন্মুখত আৰু সৌটো হৈছে দেউতা আৰু এয়া গাইজ আপোনালোকে দেখা পাইছেনে যোৱাকালিৰ বৰষুণত ইয়াতে আমাৰ দুৱাৰ মুখত পানী জমা হৈ গৈছে অলপমান আৰু দুটা ইটা দি থৈ দিছোঁ মই যাবৰ কাৰণে যিহেতু অহা যোৱা কৰা অসুবিধা হয় সেই কাৰণে ইটা দুখন দিছোঁ
যাতে অহা যোৱা কৰাত সুবিধা হয়। আৰু বাহিৰত আহিছে গাইজ চব্জিঅলা দাদাজন আমাৰ গাঁৱত আহিছে। এতিয়া বাহিৰত ওলাই আছোঁ গাইজ। বাহিৰত ওলাই বাহিৰৰ পৰিৱেশ অলপমান মই নিজেও চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। আৰু এয়া হৈছে আমাৰ মা বাহিৰত চব্জি ৰাখি আছে। আৰু সেয়া হৈছে দাদাজনে চব্জি জুখি আছে। আৰু মই ভিডিঅ' কৰা দেখা পাই দেখিছেনে, দাদাজনে হাঁহি দিছে, যিহেতু ভিডিঅ' কৰি আছোঁ ন সেইকাৰণে। আৰু এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। গাঁৱত এতিয়া মানুহ নাই, ৰাতিপুৱা যিহেতু মানুহ বহুত কম। আৰু এয়া আমাৰ মায়ে চব্জি ৰাখি আছে। ছজনা, ডাঠা, বিলাহী জুখি আছে, ভেন্দি, জিকা, বহুতো চব্জি আছে। দাদাই বহুত কিবা কিবি চব্জি লৈ আহিছে। আৰু এয়া হৈছে বন্ধাকবি, বিলাহী চাওক না, বিলাহী, ডাঠা, বেঙেনা। আৰু গাইজ চব্জিৰ ভিতৰত মায়ে কি কিনি লৈ আহিলে। আৰু এয়া হৈছে বিলাহী লৈ আনিলে আধা কেজি। আৰু এয়া হৈছে পালেং শাক। আপোনালোকে খায় নে নাখায় কমেণ্ট কৰিব। আমিতো খাওঁ আৰু ভাল লাগে, খাই ভাল পাওঁ। মাছৰে সৈতে খাই বহুত ভাল লাগে। কিন্তু আজি মাছৰে সৈতে নবনায়, আজি কেৱল আলুৰে সৈতে বনাব। আৰু এয়া হৈছে তিনি মুঠা পালেং কিনিছে মায়ে। আৰু ডাঠা কিনিছে, ডাঠাও আছে এইফালে। এয়া হৈছে ডাঠা। আৰু এইফালে চব্জি চোৱাতে হৈ গ'ল মাছ ভজা হৈ আহিল। মাছ ভজাও এতিয়া কমপ্লিট হ'বলৈ ধৰিছে। ভাজা হৈছে ইতিমধ্যে, আৰু অলপমান বাকী আছে। এইখিনিও ভাজা হৈ আহিলে। আৰু এয়া হৈছে গাইজ মাছৰ আঞ্জাও হৈ আছে এইফালে। ইতিমধ্যে মাছৰ আঞ্জাটো হৈ আহিলেই, আৰু বেছি সময় নাই, আৰু অলপ সময় আছে সিজিবৰ কাৰণে। মাছকেইটা দি দিয়া হৈছে। ৱাও, বঢ়িয়া চেণ্ট ওলাইছে দেই। মাছ আঞ্জাৰ বহুত চেণ্ট ওলাইছে। এনেকুৱা লাগি আছে যেন খাওঁ লাগি আছে। চ' ফাইনেলি গাইজ মই গা পা ধুই আহিলোঁ। আৰু এতিয়া যিহেতু আঞ্জাটো হৈ গৈছে, এতিয়া লগাম গাইজ সেন্দুৰ। আৰু এইটো হৈছে গাইজ মোৰ সেন্দুৰৰ টেমা। এয়া দেখিছেনে কিমান একদম টিকলুমান চাই, বহুত কিউট হয় এইটো। আৰু গাইজ এয়া হৈছে পাকঘৰৰ পিনে আহিলোঁ। আৰু এয়া হৈছে মা ভাত খাই আছে, দেউতা ভাত খোৱা হৈ গৈছে। গাইজ এতিয়া গা চা ধুই আহিলোঁ, এতিয়া ভাত খাবলৈ গৈ আছোঁ। আৰু এতিয়া বাজিছে 10টা বাজি আছে গাইজ। ভাত খাবলৈ গৈ আছোঁ। আৰু এতিয়া পাকঘৰত আহিলোঁ। তো ফাইনেলি গাইজ ভাত খাবলৈ ওলাইছোঁ। আৰু খানাত আজি কি আছে আপোনালোকে দেখাই পাইছে। আঞ্জাত আজি আছে মাছৰ তৰকাৰী, বেক কেমেৰাতে দেখুৱাই আছোঁ। আৰু এয়া হৈছে গাইজ মোৰ ভাতৰ থালি। ভাত লৈছোঁ, মাছৰ তৰকাৰী লৈছোঁ, আৰু এতিয়া খাবলৈ ওলাইছোঁ। তো গাইজ আপোনালোকেও আহক, আজি মাছৰ তৰকাৰীৰে ভাত খাওঁ।
জাবৰ পেলোৱা গাড়ী আহিছে গাইজ আমাৰ গাঁৱত। সময়লৈকে বৃহৎ নিৰ্মাণ সামগ্ৰীসমূহ যেনে ইটা শিল বালি আদি মজুত কৰি নাৰাখিব। পথৰ দাঁতিত থকা পদপথসমূহ পথচাৰীৰ বাবে মোকলাই ৰখাৰ লগতে পৌৰসভাই নিৰ্ধাৰণ কৰা সময়মতে গাড়ীসমূহ লোডিং আনলোডিং কৰা অনুৰোধ জনোৱা হ'ল। অন্যথা ফাইনেলি গাইজ ভাত চাত খাই উঠিলোঁ গাইজ, আৰু এতিয়া মই আহিছোঁ দমকলৰ পাৰত কাঁহী বাচন ধুবৰ কাৰণে। তাৰ আগতে আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ, আৰু এয়া হৈছে আমাৰ ফুলৰ টাববোৰ। এয়া দেখিছেনে? এয়া হৈছে জবা ফুলৰ গছ, আৰু মই ৰোৱা জবা ফুলৰ গছটো দেখোন পূৰা একদম মানে ফুল ফুলিবৰ সময়ে হৈছে। কলি আহিছে কিজানি গাইজ, এইটো কলিয়ে হৈ যেন লাগি আছে। অঁ নহয় গাইজ, কলি নহয়। আৰু এইটো হৈছে তুলসী গছ, ৰাম তুলসী গছ। এইটো তুলসী গছ বুলি কয়। এইটো কিমান ডাঙৰ হৈছে চাওক গাইজ। এইটো আনোতে একেবাৰে সৰু আছিল গাইজ, গছটো একেবাৰে সৰু আছিল, এতিয়া ডাঙৰ হৈছে। আজি ধুনীয়া ৰ'দ দিছে গাইজ, আমাৰ ফালে একদম ধুনীয়া ৰ'দ দিছে। যোৱা দুদিন বৰষুণ পৰি তাৰপিছত এতিয়া ৰ'দ দিছে। এয়া আপোনালোকে দেখাই পাইছে। ৰ'দত বহুত ভাল লাগিছে ৰ'দ উঠাৰ কাৰণে। আৰু সৌটো হৈছে কি গছ জানেনে গাইজ? সৌটো হৈছে আমাৰ তুলা গছ। তুলা ধৰিছেও গাইজ, সৌটো হৈছে তুলা ধৰিছে চাওক। সৌটো হৈছে তুলা। মায়ে কিছুমান তুলা পাৰি পাৰি লৈ গৈছেও। আৰু কিছুমান লাগি আছে। আৰু এয়া হৈছে গাইজ আমাৰ পুখুৰীত পানী বহুত হৈছে গাইজ। বৰষুণ যিহেতু পৰিছিলে সেইকাৰণে এয়া আপোনালোকে দেখা পাইছেনে, বহুত পানী হৈছিলে। আৰু আমাৰ পুখুৰীত কেৱল পানী এনেকুৱা নহয় যে পানীয়ে আছে, ইয়াতে কিন্তু গাইজ বাৰিষাৰ বতৰত মাছো থাকে, গৰৈ মাছ, তাৰপিছত চেং মাছ। এই মাছবোৰ বিভিন্ন ধৰণৰ মাছবোৰ আহি আমাৰ পুখুৰীত সোমায়। মানে আমাৰ গাঁৱৰে মানুহ এঘৰত ডাঙৰ পুখুৰী আছে। সেই পুখুৰীৰ পানীটো যেতিয়া মানে একদম ভৰ্তি হৈ যায়, মানে একদম বহুত পানী হৈ যায়, বেছি পানী হৈ গ'লে তেতিয়া আমাৰ পুখুৰীত পানী আহি সোমায়, আৰু সেই পানীৰ লগত মাছো আহি সোমায় গাইজ। এতিয়া ভাত চাত খোৱা হ'ল, আৰু ভাত চাত খোৱা হোৱাৰ পিছত এতিয়া কাঁহী বাচন ধুবলৈ যাম। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। এইখিনিতে সামৰিব লগা হৈ আছে। তো আপোনালোকক আৰু আন এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে আপোনালোকে সুস্থ থাকিব, ভালে থাকিব, আৰু সদায় হাঁহি থাকিব। টাটা।